ডিমৌত কেনেকুৱা পৰিৱেশ এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাবলৈ চেষ্টা কৰিম। ডিমৌৰ সংবাদদাতা ইন্দুজ্যোতি গগৈ উপস্থিত আছে। ইন্দুজ্যোতি গগৈ, হয়, মই এই মুহূৰ্তত আজি এই প্ৰতিবাদকাৰীসকলৰ ওচৰলৈ যাওঁ। আপোনালোকে আচলতে কি বিচাৰিছে? দিল্লীৰ যি আলোচনা ব্যৰ্থ হোৱাৰ পাছত আপোনালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিছে? না, আপোনালোকে এটা কথা নিশ্চয়কৈ দেখিছে যে আলোচনাৰ নামত কেন্দ্ৰীয় চৰকাৰখনে, ৰাজ্য চৰকাৰখনে আমাৰ সৰু টাইম ছাত্ৰ সন্থা প্ৰমুখ্য স্বজনগোষ্ঠী নেতৃবৃন্দক তেওঁলোকে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ দিল্লীলৈ মাতি পঠিয়ায়। কিন্তু মাতি পঠিয়াই প্ৰত্যেকবাৰে তেওঁলোকে একোখন একাংকিকা নাট সৃষ্টি কৰি আহি পেলাই আমাৰ এই ছটাকী জনগোষ্ঠীক তেওঁলোকে যেনেধৰণে প্ৰতাৰণা কৰি আহিছে, এই প্ৰতাৰণাৰ ফলশ্ৰুতিত আজি আমি টাই আহোম ছাত্ৰ সন্থাই আজি আমি এই বন্ধৰ আহ্বান কৰিছো। আৰু এই বন্ধৰ যোগেদি আমি এটা কথা অতি স্পষ্টভাৱে জনাব বিচাৰিছো যে আগন্তুক দিনসমূহত তেওঁলোকে যদি এনেদৰে যদি তেওঁলোকে নাটকৰ সৃষ্টি কৰি আহি থাকে, আমি কিন্তু এই কথা কোনো কাৰণ সহজভাৱে গ্ৰহণ নকৰিম। আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে, আমি চাম কোন অকল সাংসদ, কোন অকল MLA খেলিবলৈ হওক বা কোন অকল প্ৰতিনিধি আহি পেলাই আমাৰ ইয়াত প্ৰচাৰ কেনেকে চলাবলৈ পাৰে। আমি খুব স্পষ্টভাৱে কৈছো যে আমাৰ যিগৰাকী সাংসদ, যোৰহাট লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ কামাখ্যা প্ৰসাদ তাছা, তেখেতৰ আজিলৈকে পাৰ্লিয়ামেণ্টত কোনো এটা কথাৰ কাৰণে আমাৰ এই জনজাতিকৰণৰ বিষয়টো তেখেতে উপস্থাপন কৰিব নোৱাৰিলে। আৰু তেখেতে সেইটো কৰিবলৈ যদি নোৱাৰে, তেখেতে কিহৰ সাংসদ দেশত আছে? সৰ্বানন্দ সোণোৱাল যিগৰাকী জাতীয় নায়ক বুলি আমি আখ্যা দিছিলো, জাতীয় নায়কগৰাকী আজিলৈকে জনজাতিকৰণৰ ওপৰত এটা স্পষ্ট মতামত দিব নোৱাৰিলে। কিন্তু তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতিৰ নামৰ ৰাজনীতি কৰি থাকিলে। এয়া আৰু সহ্য কৰা নহব। আমি খুব স্পষ্টকে কৈছো আৰু আন্দোলন আৰু জংগী হ'ব। হয়, আৰু এজন প্ৰতিনিধি আছে, তেখেতৰ ওচৰলৈ যাওঁ। আপোনালোকে আচলতে কেনেধৰণৰ এই কাৰ্যসূচী আগবঢ়াই নিব প্ৰতিবাদী কাৰ্যসূচী? স্ব জনগোষ্ঠীৰ যিটো সমস্যা, দীঘলীয়া যিটো দাবী, সেই দাবীটোৰ প্ৰতি প্ৰধানমন্ত্ৰী ডাঙৰীয়ে বাৰে বাৰে তেওঁলোকে মিছা কথা কৈ আহিছিলে, প্ৰতাৰণা কৰি আহিছে। সেই আলোচনাত আমি এটা স্পষ্টভাৱে প্ৰমাণিত হৈছো। আৰু এটা কথা আমি প্ৰধানমন্ত্ৰী ডাঙৰীক অভিহিত কৰিব বিচাৰিছো, ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীকে তেওঁ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মিছলি এজন প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰীয়ে তাই মুখেৰে ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা দিম বুলি তেওঁলোকে ঘোষণা কৰিছিলে। কিন্তু ইয়াৰ পাছত আমি দেখি পাইছো যে আজিলৈকে তেওঁলোকে সমস্যাটোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি এটা স্পষ্টভাৱে ক'ব বিচাৰিছো যে লোকসভাত প্ৰধানমন্ত্ৰী ডাঙৰীয়ে ভাষণৰ ফুলজাৰিয়ে কিন্তু ছয় জনগোষ্ঠী ৰাইজে ভোট নিদিব। ছয় জনগোষ্ঠী ৰাইজে নিজৰ বিবেকেৰে আৰু সন্মানেৰে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু বিজেপি চৰকাৰ